ৰেড এফএম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। ৱেল, আজি আমি শুনিম অভি গগৈৰ লাভ ষ্টৰী, এটা আধৰুৱা প্ৰেম কাহিনী। ৱেল, তেওঁ লিখিছে, হাই পাহিবা, মোৰ নাম অভি। মই এভৰি ছেটাৰডে ছানডে আপোনাৰ প্ৰগ্ৰাম শুনো। আপোনাৰ মাতটো বহুত ধুনীয়া। পাহিবা, মই আজি মোৰ লাভ ষ্টৰী আপোনাৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। মোৰ ঘৰ নগাঁৱত। মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰাজেশ্বৰী দাস। আমি ফ্ৰেণ্ডছবোৰে তাইক মৰমতে কেতেকী বুলি মাতোঁ। সঁচাই তাইৰ মাতটো কুলিৰ দৰে ধুনীয়া। মই কেতিয়াও ভবা নাছিলোঁ যে তাইৰ লগত মোৰ প্ৰেম হ'ব। মোৰ লাভ ষ্টাৰ্ট হৈছিলে 2009ত, যেতিয়া আমি ক্লাছ 10ত পঢ়ি আছিলোঁ। এনেও আমি সৰুৰ পৰা একেলগেই পঢ়ি আহিছিলোঁ। মই তাইক এজনী ভাল ফ্ৰেণ্ড হিচাপে লৈছিলোঁ, যদিও আমাৰ মাজত ইমান মাতবোল নচলিছিল। এণ্ড ক্লাছ 8ৰ পৰাতো আৰুৱে মাতবোৰ নচলিছিল, বিকজ আমাৰ ফ্ৰেণ্ডে মোক তাইৰ সৈতে জোকাইছিল। চ' সেইকাৰণে আমি আৰুৱে মাতবোল নকৰিছিলোঁ। আৰু সঁচা কথা ক'বলৈ গ'লে তাইক মোৰ বহুত ভালো লাগিছিল। চ' আজি আমি শুনিম অভি গগৈৰ লাভ ষ্টৰী, এটা আধৰুৱা প্ৰেম কাহিনী। পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে, ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰিজ এণ্ড মেছেজেছ। লগতে আপুনি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে এজ rjpahi, এণ্ড টুইটাৰতো আপুনি মোক ফ'ল' কৰিব পাৰে। টুইটাৰ হেণ্ডেল হৈছে @rjpahirredfm। 93.5 Red FM बजाते रहो। Red FM Love Story RJ Pahir Khuide Subo Hits 93.5 Red FM at Moso apna Khuide Pahir khuni ase apni weekend special show Red FM Love Story। Aji ami khuni asu Abhi Gogoi Love Story, eta adhorua prem kahini। Agoli jao likhise, ক্লাছত এদিন মই ফ্ৰেণ্ডৰ লগত কথা পাতি আছিলোঁ। ৰাজেশ্বৰী ক্লাছত সোমালে। লগতে মোৰ ফ্ৰেণ্ডছবোৰে তাইক ক'লে, তাই একো মাত নিদিলে আৰু তাই বেষ্ট ফ্ৰেণ্ডজনীৰ লগত বাহিৰলৈ ওলাই গ'ল। মই ধৰিব নোৱাৰিলোঁ কাৰ নাম ল'লে। মই মনে মনে থাকিলোঁ। এনেও মই কথা কমেই কৈছিলোঁ। বিকি নামটো মই আগতেও শুনিছোঁ, বাট কোন হয় মই নেজানিছিলোঁ। এন কেতিয়াও জানিব চেষ্টাও কৰা নাছিলোঁ। ক্লাছত সদায় তাইক বিকি নাম দি জোকায়। বাট মোৰো জানিব মন গ'ল এদিন যে বিকি হয় কোন। চ' মই তাইৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত কথা পাতিলোঁ। ৰাজশ্ৰী কি বিকি বিকি জোকাই থাকো তহঁতি? জোকাই থাকো। কোন নৈ ল'ৰাটো? তোক কেলে? এনেই সুধিছো আৰু। মই তই যেনেকে সুধিছ মই সেইকাৰণে সুধিছো, তোক কেলে লাগে? নহয় নহয়, এনেই সুধিছো। মই নিজে সুধিবি আকৌ। তাইকনো কি বুলি সুধিম, তোকে সুধিছো। কওঁ তাইৰ খুৰাৰ ল'ৰা আহে আৰু সেইকাৰণে আমি জোকাও। সদায় আহে। কি থবলৈ আহে? থব আহে। কি আৰু কিবা সুধিবি নেকি? নাই নাই, কিবা তাহাঁত দুটাৰ মাজত কিবা আছে নি? তোৰ কি হৈছে আজি? নাই নাই, একো নাই, এনেই সুধিছো আৰু। কি হ'ল, চবেই জোকাই থকাৰ কাৰণে সুধিছো। জ্বলিছ নেকি? তই জ্বলিছ নেকি? হ'ব দে, মই যাওঁ হা। যা যা, বাই বাই। চ' অভিৰ ক্ষেত্ৰত ইনচিকিউৰিটি অলপমান দেখা গৈছে। বাট আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী, এটা আধৰুৱা প্ৰেম কাহিনী। পিছে আপুনিও আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু তাতে মোক মেছেজ কৰিব আপোনাৰ ষ্টৰিজ এণ্ড লাভ ৰিলেটেড মেছেজেছ। 93.5 Red FM बजाते रहो। Red FM Love Story RJ Pahir Khuide Subo Hits 93.5 Red FM and welcome back to weekend special show Red FM Love Story আৰু মই স্বপ্নাৰ সৈতে পাহি। আজি আমি শুনি আছো অভি গগৈৰ লাভ ষ্টৰী, এটা আধৰুৱা প্ৰেম কাহিনী। আগলৈ তেওঁ লিখিছে, বিকিৰ কথা লৈ মই চিয়ৰ হোৱা নাছিলোঁ, গতিকে মই কেতেকীৰ সৈতে কথা পাতিম বুলি সিদ্ধান্ত ল'লোঁ। সেইদিনা দিনটো এনেকৈয়ে গ'ল। নেক্সট ডে মই স্কুলৰ গেটত ৰৈ আছিলোঁ। মই জানিছিলোঁ তাই আহিব আৰু মই জানো তাই কেইটা বজাত আহে। চ' তেনেকৈ মই ৰৈ আছিলোঁ। অলপ পিছতেই তাই আহিল আৰু তাইৰ লগত এজন ল'ৰাও আহিছিল। মই ধৰিব পাৰিছিলোঁ যে সেয়াই বিকি হ'ব। তাই মোৰ ওচৰলৈ পালেহি আৰু ক'লে, ঐ অভি, ৰৈ আছো যে, ভিতৰত যোৱা নাই? এই ৰাহুলৰ কাৰণে ৰখি আছিলো। বাকী তই আহিছ, ব'ল একেলগে যাওঁ ভিতৰত। ব'ল যাওঁ তেতিয়াহ'লে। এক ছেকেণ্ড, অভি, এয়া বিকি, এয়া অভি। হেল্ল' অভি, কি খবৰ? হাই, ভাল। তোমাৰ ভালে আছা? আছো। যাওঁ নেকি, ক্লাছলৈ দেৰি হ'ব। ঠিক আছে বিকি, বাই, লগ পাম। বাই, লগ পাম হা। চিয়'ৰ, বাই। এইজনে তাৰমানে মিষ্টাৰ বিকি। মানে তোক চবেই যেন ক্লাছত জোকাই থাকে। জোকাই
কেল জুগাইটো কিমান কিবা আছে নিটো অ তই হবলা হি মোৰ ফাৰ্ষ্ট লাভ বুলি ভাবিছ নেকি ভবা নাই চবে জুকাই কাৰণে তেনেকুৱা একো নহয় মোৰ ভাল ফ্ৰেণ্ড হয় বাছ সিমানে তাৰ বাহিৰে একো নাই সঁচাকৈ নে তোৰ ভাল ফ্ৰেণ্ড আৰে সঁচাকে ভাল ফ্ৰেণ্ডে হয় বেলেগ একো নাই ঠিক আছে বলবো বল সেইদিনাও তাইক লগৰবোৰে বিকিৰ কথা কৈ জোকালে আৰু তাই অলপ খং কৰিলে লগৰবোৰক কিবা কিবি তাইক ক'লেও সেইদিনা গোটেই ক্লাছত তাইক চাই থাকিলো মই ক্লাছ খতম হ'ল আৰু সকলোকে বাই বাই দি ঘৰলৈ গ'লো সেইদিনা ঘৰত মোৰ একোতেই মন বহা নাছিল কেৱল তাইৰ কথাকেই মনত পৰি আছিল তাই কোৱা কথাবোৰ আৰু স্পেচিয়েলি তাইৰ হাঁহিটো গোটেই ৰাতি টোপনি নাহিল ৱেল ৰাতি যেতিয়া টোপনি নাহে you must be sure that someone has taken your sleep away আৰু সেইটো তেতিয়া হয় when you are in love so abhi প্ৰেমত পৰিল নে বাৰু জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আজি বাহিৰ হৈদে সুবহিত 93.5 ৰেড এফএমত মই স্বপ্না খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো অভি গগৈ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী আগলৈ তেওঁ লিখিছে ৰাতিপুৱা গা ধুই স্কুল ওলালো আৰু আজিও তাইৰ বাবে স্কুল গেটত ৰৈ আছিলো আজিও তাইক বিকিয়েত হ'ব আহিছিল কিয় নাজানো মোৰ খং এটা উঠি গ'ল মই স্কুলৰ ভিতৰলৈ যাবলৈ ধৰোতেই তাই পিছফালৰ পৰা মাত দিলে মই ৰৈ নগলো মই গৈ থাকিলো নুশুনা ভাও জুৰিলো এণ্ড তাই ওচৰলৈ আহি ক'লে মই তোক ইমান মাতিছো তই শুনা পোৱা নাই মই একোৱেই মাত নিদিলো তাই আকৌ ক'লে কি হ'ল আকৌ আজি তোৰ তেনেতে আমি ক্লাছৰুম পালো আৰু মই মোৰ চিটত বহিলো আৰু সেইদিনাও সেই একেদৰে বিকিৰ কথা কৈ ৰাজশ্ৰীক জোকাইছিলে মই মনে মনে বহি থাকিলো তাইও একোৱেই নকলে মই মনে মনে থকা দেখি মোৰ বেষ্ট ফ্ৰেণ্ডে মোক সুধিলে মোৰ মনটো কিয় বেয়া ঐ সাইলেন্ট কি হ'ল আজি একেবাৰে সাইলেন্ট হৈ গ'লি নাই এনেই বহি আছে কি এনেই বহি আছে এনেকৈ ইমান দুখ মনে যে কি হ'ল কি কিহতে যদি তেজেৰি নহয় মাথাটো অকণ বেয়া হৈ আছে মাথা বেয়া কোনে মাথা বেয়া কৰিলে চাওঁ কোনে কৰিলে ক এই একো নহয় কি একো নহয় মাতেই নাইকিয়া হৈ গৈছে এই নহয় মনটো অলপ বেয়া ৰে এই তোকটো আৰু লুকুৱাম কি তোক চব কওঁৱে এই আমাৰ ৰাজশ্ৰী যে ল'ৰা এটা থ'বলৈ আহে আমাৰ কেতে কি তাতে কি হ'ল তোৰ জানো মোক কি হয় জানো দেখিবলৈ মন নাযায় থ'বলৈ আহিলে খং উঠি যায় কিবা সেই বিকি বোলা নে কি সেইটো সেইডালে যেতিয়া আহোঁ সি থ'বলৈ আহে আৰু থ'বলৈ আহিলে মোৰ মূৰটো যেন একদম বেয়া হৈ যায় ৰাতি ৰাতি কেতেকীয়ে বিননি ধৰিছে নেকি তাৰপিছত কি হয় জানো ইয়াত থাকোঁতেতো এনেকুৱা হয় ঘৰত গ'লেও সেইবোৰ তাইৰ কথাই মনত আহি থাকে ইমান আঁতৰাব চিন্তা কৰোঁ এনেকুৱা ইমানে প্ৰেছাৰ দিওঁ না তেতিয়াহ'লে আহিয়ে থাকে মোৰ একদম মাথা বেয়া হৈ গৈছে আমাৰ চাইলেণ্ট ৰেড এফ এম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি ৱেল আজি আমি শুনিম অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী ৱেল তেওঁ লিখিছে হাই পাহিবা মোৰ নাম অভি মই এভৰি ছেটাৰডে ছানডে আপোনাৰ প্ৰগ্ৰাম শুনো আপোনাৰ মাতটো বহুত ধুনীয়া পাহিবা মই আজি মোৰ লাভ ষ্টৰী আপোনাৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ মোৰ ঘৰ নগাঁৱত মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম ৰাজশ্ৰী দাস আমি ফ্ৰেণ্ডছবোৰে তাইক মৰমতে কেতেকী বুলি মাতো সঁচাই তাইৰ মাতটো কুলিৰ দৰে ধুনীয়া মই কেতিয়াও ভবা নাছিলোঁ যে তাইৰ লগত মোৰ প্ৰেম হ'ব মোৰ লাভ ষ্টাৰ্ট হৈছিলে 2009ত যেতিয়া আমি ক্লাছ 10ত পঢ়ি আছিলোঁ এনেও আমি সৰুৰ পৰা একেলগেই পঢ়ি আহিছিলোঁ মই তাইক এজনী ভাল ফ্ৰেণ্ড হিচাপে লৈছিলোঁ যদিও আমাৰ মাজত ইমান মাতবোল নচলিছিল এণ্ড ক্লাছ 8ৰ পৰাতো আৰুৱে মাতবোৰ নচলিছিল বিকজ আমাৰ ফ্ৰেণ্ডে মোক তাইৰ সৈতে জোকাইছিল চ' সেইকাৰণে আমি আৰুৱে মাতবোল নকৰিছিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে তাইক মোৰ বহুত ভালো লাগিছিল চ' আজি আমি শুনিম অভি গগৈৰ লাভ ষ্টৰী এটা আধৰুৱা প্ৰেম কাহিনী পিছে আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে ভিজিট কৰিব www.facebook.com/rjpahirredfm আৰু মোক ইনবক্স কৰিব আপোনাৰ ষ্টৰিজ এণ্ড মেছেজেছ লগতে আপুনি ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব পাৰে এজ rjpahi এণ্ড টুইটাৰতো আপুনি মোক ফ'ল' কৰিব পাৰে টুইটাৰ হেণ্ডেল হৈছে @rjpahirredfm 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈদে সুবহিত 93.5 ৰেড এফএমত মই স্বপ্না খুদে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী